তো বন্ধুসকল এটা নতুন গীত আহি আছে একেহে। তো গীতটো গাইছে কে কে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মা, মোহন অৰ্থাৎ দীপজ্যোতি কেওট আৰু ৰূপম দাই গাইছে গীতটো। আৰু মাঘ বিহুত ভিডিঅ'টো আহিব, তো ষ্টুডিঅ' ৰেকৰ্ড কৰা ভিডিঅ' অলপ আছে, তো চাই লওক। আৰু ৰূপম দাৰ চেনেলতে আহিব, মই চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম, তো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব। তো এতিয়া ভিডিঅ'টো চাই লওক। কপালত চন্দন জিলিকালে নহ'ব তেওঁ গাব নহ'ব নিশ্চয় ই গাব কপালত চন্দন জিলিকালে কপালত চন্দন কেনেকে কপালত চন্দন জিলিকালে নহ'ব চন্দন জিলিকালে আপুনি কপালত চন্দন জিলিকালে কপালত চন্দন জিলিকালে কপালত চন্দন জিলিকালে লগাই দিম দেই, জীৱনত ডাঙৰ এটা আশা আকৌ দেই, আপোনালোকক পাই কামটো চন্দন জিলিকা বুলি ক'লে ভুল হ'ব। মানুহ ক'ত পোৱাইছে দাদা, এই মালটো এইটো লাগিব দেই, এইটো লাগিব ঠিক আছে। নহ'ব চন্দন জিলিকালে কপালত চন্দন জিলিকালে লেটো কৰিলে লে কৰিব লে মই লগাই দিছো কপালত চন্দন জিলিকালে